मुवा बेसादनि बेसेन बांनायखौ लानानै एजेवाइसिपि आफादा खुद्रि सारदों। धेमाजि जिल्ला जनाय सहराव दिनै बुधबार खालि फुंबिलिनि 10 बाजिसोआव 515 नं राजा लामा जनाय सहराव आसाम जातीय परिषद एजेवाइसिपि आफादा आथिखालनि मुवा बेसादनि बेसेन बांनायखौ लानानै आसाम सरकार भारत सरकारनि हेंथायै गोख्रोङै खुद्रि सारदों। बे खुद्रि सारनायाव बिथांमोना भारतनि गाहाय मन्त्रि नरेन्द्र मोदी बिथांनि मुसुखा सावदों आरो आसाम सरकार भारत सरकारनि हेंथायै होख्राव बायदि स्लगान होनानै खुद्रि सारदों। धेमाजि जिल्ला जनाय सहराव दिनै एजेवाइसिपि आफादा आथिखालनि मुवा बेसादनि बेसेन बांनायखौ लानानै आसाम सरकार भारत सरकारनि हेंथायै गोख्रों रावजों होस्रिखावना खुद्रि सारदों आरो खुद्रि सारनानै बिथांमोना भारतनि गाहाय मन्त्रि बिथांनि पुतला बानायनानै सावदों। मोदी सरकार और हिमंत बिश्व शर्मा सरकारखने आसलते मूल्य बृद्धिके आधार हिसापे लय क्षमता शासনৰ बागजৰি धरिছিলে और तेखेतসকলে जी সময়ত पियाजर माला पिंधि गरु गाड़ी चलाई सिलिंडार লৈ পেলাই प्रतिबाद কৰি সেই সময়ৰ বুঢ়া দিনবিলাক আচ্ছা দিনলৈ পৰিৱৰ্তন কৰিম বুলি তেওঁলোকে এটা সংকল্প গ্ৰহণ কৰি ৰাইজৰ খাটি খোৱা ৰাইজৰ মাজত এটা সপোন বিয়পাইছিলে। কিন্তু এইটো এটা বাস্তৱিকতে এটা আসলে দিবা স্বপ্ন আছিলে। যি সময়ত पेट्रोल डिजेलर दाम 60 टका आছিলে, रंधन गेसर दाम 700 टका आছিলে। সেই টাইমতে তেওঁলোকে আসলে এনে ধৰণৰ অভিনৱ প্ৰতিবাদবিলাক কৰি পেলাই ৰাজ্যক আসলে আকৃষ্ট কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিলে। তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰম্বাৰ কৈ আছো যে মূল্য বৃদ্ধি হৈছে। তেখেতসকলে কিন্তু মূল্য বৃদ্ধিৰ ক্ষেত্ৰত যেতিয়াই ক'বলৈ বিচাৰে তেখেতসকলৰ বহুবল কিছুমান বিধায়ক আছে, প্ৰভাৱশালী মন্ত্ৰী আছে, তেখেতসকলে এই কৰোনাৰ দোহাই দিবলৈ বিচাৰে, আপুনি যুদ্ধৰ দোহাই দিবলৈ বিচাৰে। তেওঁলোকে এইবিলাক আবুল তাবুল কথা কৈ পেলাই দুখীয়া জনসাধাৰণক যি আভুৱা ভাৰিছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যি সময়ত আজি মানুহে মিঠাতেল খাব নোৱাৰা অৱস্থা 200ৰ অধিক আৰু অত্যাৱশ্যকীয় সামগ্ৰী যেনে আপোনাৰ মিঠাতেলৰ 200ৰ অধিক দাম, পেট্ৰল ডিজেলৰ ৰন্ধন গেছৰ অত্যাধিক দাম আৰু কেৱল তেখেতসকলে যেতিয়া যাত্ৰীবাহী বাছৰ যেতিয়া ভাড়া বৃদ্ধিৰ প্ৰসংগ আহে তেওঁলোকে তাত আইন প্ৰণয়ন কৰি ৰাইজৰ মন মুহিবলৈ চেষ্টা কৰে যে কোনো ক্ষেত্ৰতে যাত্ৰীসকলৰ আসলে ভাড়া বৃদ্ধি হ'ব নালাগে বুলি তেখেতসকলে উপলুঙা সূচক মন্তব্য কৰে। আমি আসলে ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত আমি এই ক্ষেত্ৰত আমি ক'বলৈ যোৱা নাই। তেখেতসকলে কেৱল জনসাধাৰণক আকৃষ্ট কৰাৰ বাবে কিছু কূট কৌশল আসলে ৰচনা কৰা আমাৰ দৃষ্টিগোচৰ হয়। গতিকে আমি এই চৰকাৰখনক আমি প্ৰত্যাহ্বান জনাইছোঁ, আমি আহ্বান জনাইছোঁ খুব কম সময়ৰ ভিতৰতে আচলতে যি মূল্য বৃদ্ধি, যি আকাশলংঘী মূল্য বৃদ্ধি হৈছে, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে, সেই সময়ত এই মূল্য বৃদ্ধিৰ ওপৰত আচলতে তেওঁলোকে চিন্তা চৰ্চা কৰক। তেওঁলোকে সেই হিজাবৰ ওপৰত, হিন্দু মুছলিম ৰাজনীতিৰ ওপৰত, এইবিলাকৰ ওপৰত মাত মতাতকৈ এই মূল্য বৃদ্ধি যি জনসাধাৰণক আচলতে কুঙা কৰি তুলিছে তেনে এটা বিষয়ক আচলতে আধাৰ হিচাপে লৈ পুনৰ এই মূল্য বৃদ্ধিৰ ওপৰত আমি কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু খুব কম সময়ৰ ভিতৰত যদি মূল্য বৃদ্ধি হ্ৰাস নহয় তেতিয়াহ'লে অনাগত দিনত যে অদূৰ ভৱিষ্যতে যে ই এক মানে ডাঙৰ এটা মানে গণ বিপ্লৱলৈ ধাৱমান হ'ব এই আন্দোলনবিলাক, তেতিয়া এই কথাটো কিন্তু নিশ্চিত হৈ থাকিবলৈ, সতৰ্ক হৈ থাকিবলৈ আমি চৰকাৰখনক আমি আহ্বান জনাইছোঁ। गोजोनथाव खौरां, नोंथाङा देग्लायनि बैसागु बोथोराव बर' हारिनि हारिमुनि गोदान आगर एरनायनि दख'ना गाननो लुगैदोंना? नोंथाङा जिंगा दासि। बर' हारिनि हारिमुनि बायदि आगरनि दख'ना गाननो मोजां मोनग्रा आइजोफोरनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं जोंलारि दख'ना गला। बे गलाया क'क्राझार सहरनि साखाथियाव थानाय खोदोमतला सोरांफुरियाव दं, जेराव नोंथाङा मोननो हागोन गुबुन रोखोम आगरनि दख'ना, जेरै आगर गुबै, आर'नाइ, फारौ मेगन, दावराइ मोख्रेब, बिदन माथा, बिदन आगर, जिं आगर, इन्दि जि आरो मुगा बायदि बायदि। गावखौ समायहोनो गोसो जानाय आइजो एबा गाननो गोसो गुदुं जानाय आइजोफोरा 9365598157 आरो 9365582232 बे जानबुं अनजिमायाव जगाजग खालामनो हागोन।